অনুভৱী তোমাৰে শিহৰণ জোনাকী সন্ধিয়াৰ হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু আজি মই এটা লিকুইড লিপষ্টিক বনাবলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই কেনেদৰে লিকুইড লিপষ্টিক বনাই পেলাই ঘৰতে ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে স্কিপ নকৰি মোৰ ভিডিঅ'টো চাই থাকিব। আৰু প্ৰত্যেকজনী মহিলাৰ বাবে সৌন্দৰ্য উজ্জ্বল কৰি ৰাখিবলৈ এটা লিপষ্টিকৰ খুবেই প্ৰয়োজন, কাৰণ লিপষ্টিকটো লগোৱাৰ পাছতহে এগৰাকী মহিলাৰ সৌন্দৰ্যটো উজ্জ্বল হৈ উঠে। আৰু গতিকে এটা লিপষ্টিক কিনিবলৈ হ'লে মানে আপোনাৰ ভাল ব্ৰেণ্ডৰ হ'লে মানে 400-500 টকা পইচা লাগে। আৰু সেই পইচাখিনি বচাই পেলাই আপুনি ঘৰতে এটা লিকুইড লিপষ্টিক বনাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে মই আজি বনাই পেলাই ব্যৱহাৰ কৰিম। আৰু মই এটা বাতি লৈছোঁ। এই বাতিটোত যিখিনি বস্তু মই লিপষ্টিকত দিম আৰু সেইখিনি বস্তু ইয়াত মই মিক্স কৰিব লাগিব। আৰু মোক লাগিব এটা আইশ্বেড। আৰু আইশ্বেডটো আপুনি যিটো আপোনাৰ ইউজ নকৰে, আপোনাৰ আনি থৈ দিয়া আছে। আৰু এইটো আপোনাৰ আইশ্বেডটো প্ৰত্যেকজনী ছোৱালীৰ ওচৰতো থাকেই, আৰু মহিলাৰ ওচৰতো প্ৰায়ভাগ থাকে, হয়তো সকলোৰে ওচৰত নাথাকিবও পাৰে। আৰু লাগিব এটা ফাউণ্ডেশ্যন। আৰু এই ফাউণ্ডেশ্যনটো যিকোনো কোম্পানী হ'লেই হ'ব। আৰু যদি ফাউণ্ডেশ্যন নাথাকে তেতিয়াহ'লে আপুনি বেবী ক্ৰীম ইউজ কৰিব পাৰে। আৰু মই প্ৰথম এতিয়া লৈছোঁ আইশ্বেড। আৰু মই এইটো কালাৰ দিছোঁ। আপোনালোকে যিকোনো কালাৰ দিব পাৰে, যিটো লিপষ্টিক আপোনালোকে যিটো কালাৰ আপোনালোকে ব্যৱহাৰ কৰি ভাল পায়। আৰু মই এইটো কালাৰ দিছোঁ আজি। আৰু ইয়াৰ পাছত মই লৈছোঁ এটা ফাউণ্ডেশ্যন। আৰু ইয়াৰ পৰা মই দুটুপ, কাৰণ মোৰ লিকুইড নহয় যিহেতু মই এনেকৈ উলিয়াই ল'ব লাগিব। দেখিছে? মই ইমানখিনি লৈছোঁ। আৰু ফাউণ্ডেশ্যন আপোনালোকে নিদি পেলাই বেবী ক্ৰীম দিব পাৰে। আৰু ইয়াৰ পাছত মই গোলাপ জল দিছোঁ। দুটুপ বা 3 টোপাল দিলেও হ'ব। আৰু ইয়াৰ পাছত মই মইশ্চাৰাইজাৰ, যিকোনো মইশ্চাৰাইজাৰ দিলেই হ'ব। মই দুটোপাল দি দিছোঁ। আৰু খুব ধুনীয়াকৈ মই এইখিনি মিক্স কৰিম এতিয়া। মই কালাৰটো খুব পাতল দেখিছোঁ যিহেতু, আৰু সেইবাবে মই আৰু অকণমান দি দিব লৈছোঁ। মই অকণমান এতিয়া মইশ্চাৰাইজাৰ দি দিছোঁ। দুটোপাল অৱশ্যে চামুচখনতেই পৰি গ'ল, দেখিছে ন? মই আকৌ মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। মোৰ হৈ গ'ল এতিয়া লিপষ্টিকটো, দেখিছে? আৰু মই এইটো এতিয়া লিপষ্টিকটো মোৰ খালি বাহা এটা আছিলে, আৰু এই বাহাতেই মই এতিয়া ভৰাই দিম।
আৰু মই ইয়াৰ পাছত হাতত এড কৰি দেখাইছোঁ। দেখিছে ন কেনেকুৱা? আৰু ভাবিলোঁ যে অকণমান আতিল হৈছে, যদি বেছি লিকুইড কৰিব বিচাৰে তেতিয়াহ'লে আৰু অকণমান গোলাপ জল দি দিব। চাৰি পাঁচ টোপালমান দি দিলোঁ মই। আৰু যদি আপুনি বিচাৰে ৰেড কালাৰ কৰিব পাৰে তেতিয়াহ'লে ইয়াত সেন্দুৰ এড কৰিব পাৰে। আৰু মই সেন্দুৰটো আপোনাক এড কৰি দেখুৱাই দিছোঁ, ৰ'ব। আৰু এইটো সেন্দুৰ অৱশ্যে মা ভাগৰ হয়, মই লৈ আহিলোঁ। অৱশ্যে মই এতিয়া অকণমান লৈ ল'ম। এয়া মোৰ হৈ গ'ল। এইটো মই আকৌ লগাই দেখাইছোঁ আপোনাক। এতিয়া যিটো বনাইছোঁ মই এইটো কালাৰ, এইটো বনাইছিলোঁ এতিয়া মই, আৰু আগত বনোৱাটো এইটো আছিলে। আপোনালোকে চাব পাৰে বনাই পেলাই, ইউজ কৰিব কেনেকুৱা লাগে। এতিয়া জিলিকি পৰিছে, দেখিছে ন? আপোনালোকক মই লগাই পেলাই দেখুৱাই আছোঁ। যিটো মই লিপষ্টিক সানি আছিলোঁ সেইটো মই মুচি লৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।